হেল্ল' এভৰিৱান, অসমীয়া ছোৱালী সোণাক্ষী চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু মোৰ ব্লগত কি থাকে আপোনালোকে চাই যাওক তেন্তে। আৰু চাওকচোন, আমাৰ সোণাক্ষীয়ে আৰু আমাৰ পাৰ্থই ইমান ধুনীয়াকৈ ৰাতিপুৱাই আমাৰ তুলসী পুলি ৰোৱাৰ পৰা আদি কৰি পেলাই তাহাঁতৰ নিজৰ কামবোৰ আৰম্ভ কৰি গৈছে। তেন্তে আহক আমি সোণাক্ষীহঁতৰ কাম চাওঁ। এই আমাৰ পাৰ্থই তুলসী কিনাৰ ভেটি চফা কৰি আছে আৰু এই আমাৰ সোণাক্ষী, এয়া হৈছে সোণাক্ষী। আমাৰ সোণাক্ষীয়ে কি কৰিছে, এয়া তুলসী পুলি চব ৰুইছে। তুলসী পুলি সোণাক্ষী আৰু পাৰ্থই ৰুইছে, ৰুই পেলাই ইয়াত ধুনীয়াকৈ দুয়োটাই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছে তুলসী পূজাৰ কাৰণে। আমাৰ সোণাক্ষীয়ে মনৰ খুচিয়ে কোনোদিন এনেকৈ বোকা ল'বলৈ নাপায় নহয়, সেইকাৰণে আজি মনৰ খুচিয়ে বোকা লৈ লৈ পূৰা খচি খচি ইয়াৰ তলিটো চফা কৰি আছে, মুচি আছে। আৰু আমাৰ পাৰ্থই এয়া দেখিছেনে, ইমান ধুনীয়াকৈ কৰি আছে কাৰ্যবোৰ। বায়েক ভায়েক গোট পিট খাই কৰি আছে কাম। বৰ ভাল পাইছে তাহাঁতি আজি, নিজৰ মনৰ খুচিয়ে কাম কৰিবলৈ পাইছে নহয়। পাৰ্থ, কাম কৰি কেনেকুৱা লাগিছে? আৰু আমাৰ সোণাক্ষী কেনেকুৱা লাগিছে? ভাল লাগিছে। পাৰ্থই এনেকুৱা কিবা ৰুবা নে কিবা কৰিবা? হয় নেকি? পূজাৰ কাৰণে শুভেচ্ছা থাকিলে পাৰ্থ, আৰু সোণাক্ষীলেও থাকিলে। আমাৰ তুলসী পূজা কৰিব। কাতি বিহু চবকে শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু আমাৰ পাৰ্থই কৈ দিয়া, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ পাৰ্থই শুভেচ্ছা জ্ঞাপন কৰিছে, লগতে তুলসী পূজাৰ কাৰণে এয়া কাৰ্য আৰম্ভ কৰি আছে। হয় নাই পাৰ্থ? এয়া আমাৰ ৰংগোলী বনাবলৈ আৰম্ভ কৰিছে আমাৰ মানুহজনৰ ভনীয়েকে। চাওকচোন কেনেকুৱা লাগিছে মোক জনাব। আমাৰ আকৌ ৰংগোলী বনাবৰ কাৰণে ৰং নাছিলে, সেইকাৰণে কি দিলোঁ গম পায়? পিঠাগুড়ি দিলোঁ, সেন্দুৰ আৰু পিঠাগুড়ি মিক্স, গুলপীয়া ৰং আৰু হালধীয়া ৰং। আমাৰ সেয়াই ৰংগোলী হৈ গৈছে দেই। আপোনালোকেও কেতিয়াবা এনেকুৱাকৈ কৰি পাইছে নি জনাবচোন দেই। এয়া আৰম্ভ কৰি থোৱা আছে। এয়া কেনেকুৱা লাগিছে বাৰু? হৈ আছে, এইফালেও আকৌ বনাবলৈ আছেই। আপোনালোকে চাই যাওক আৰু কেনেকুৱা লাগে মোক জনাব দেই।
এয়া আমাৰ সম্পূৰ্ণ হৈছেগৈ আৰু বেছি নাই, অকণমান আছে। ভাল লাগিছেনে বাৰু ৰাইজসকল? নমস্কাৰ, মই সোণাক্ষী, এয়া মোৰ ভাইটি পাৰ্থ। আকৌ এবাৰ আপোনালোকক মই কাতি বিহুৰ শুভেচ্ছা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই পাৰ্থ, আপোনালোকক আকৌ এবাৰ কাতি বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এয়া মোৰ গোঁসাই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'। তুলসী পূজাৰ কাৰণে এয়া কাটি মেলি থোৱা হৈছে কল বন। এয়া হৈছে আমাৰ তুলসী, আৰু তুলসী তলৰ সম্পূৰ্ণ এয়া মৰণৰ সৈতে সুসজ্জিত কৰি তুলিছোঁ এগছি বন্তি। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আমাৰ সকলোৰে লগতে পৃথিৱীবাসী যাতে এই কৰোণা মহামাৰীৰ পৰা সকলোৱে পৰিত্ৰাণ পায়, তাকেই আজি তুলসী আইৰ শ্ৰীচৰণত এভাগি প্ৰাৰ্থনা কৰিছোঁ। যাতে সকলোৱে সুমংগল হয়, সুমতি দিয়ে, সুজ্ঞান দিয়ে, সকলোৱে যাতে সকলো পৃথিৱীবাসী যাতে ভালদৰে থাকিব পাৰে, তাকে কামনা কৰিছোঁ। এয়া আমাৰ সোণাক্ষীয়ে সেৱা কৰিছে তুলসী তলত এভাগি প্ৰসাদ দি। কৃষ্ণ ভগৱান। হেল্ল' এভৰিৱান, অসমীয়া ছোৱালী সোণাক্ষী চেনেললৈ আপোনালোকক সকলোটিকে স্বাগতম জনাইছোঁ। আৰু আজি কাতি বিহুৰ দিনা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই ব্লগটো আৰম্ভ কৰিলোঁ ৰাতিপুৱাই, কিন্তু অকণমান প্ৰব্লেমৰ কাৰণে সাধাৰণ প্ৰব্লেম এটাৰ কাৰণে মই মোৰ ব্লগটো তুলসী তল মোচাৰ পৰাই আৰম্ভ কৰিলোঁ। আমাৰ সোণাক্ষী আৰু পাৰ্থই আজি তুলসী তল মুচিলে, তুলসী ৰুলে, বহুত ধুনীয়াকৈ ৰুইছে তাহাঁতি। আৰু মই আগন্তুক আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি দেখাই যাম। আৰু লগতে মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি মই সকলোৰে ওচৰত আশা ৰাখিলোঁ। তেন্তে আহক মোৰ ভিডিঅ'টোলৈ আগুৱাই যাওঁ। কৃষ্ণ বুলি কোৱা, সেইটো মাজতে ৰখাই দিয়া। হ'ব দিয়া।